নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এভেগুলাৰ ক্ৰিয়েশ্যন। আৰু আজি যাম কি কয় এইটো জয়সাগৰ পুখুৰী, তাৰপিছত তলাতল ঘৰ, ৰংঘৰ এনেকৈ চাবলৈ যাম। তাৰপিছত আৰু আমি গোটেইকেইটা ৰেডি হৈছোঁ। চ' আৰু এই চাৰ্টটো চব পূৰা নতুন চাৰ্ট হয়, এইবাৰ কিনিছোঁ ইয়াতে। ভাল লাগিছেনে কমেণ্ট কৰি জনাব। তাৰপিছত আৰু এতিয়া যাব লাগে, আমি পূৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ। গোটেইকেইটা যাম, ইহঁতে এনে ওলোৱা মিঠা কৰি আছে। পিন্ধি কৰিছোঁ মানে এই মাস্কখন নতুনকৈ কিনিছোঁ যিহেতু, সেইকাৰণে গোটেইখিনি পিন্ধি লৈছোঁ। আৰু তাৰপিছত এতিয়া যাব লাগে আৰু এইফালে চাওক, এফালে ইহঁত ৰেডি যাবলৈ। তাৰপিছত এতিয়া আমি যাম। অ'কে, ব'লক। মই নহয় অকল আমি গোটেইকেইটা যাম, মাৰিব লাগে তেওঁৰ ওচৰলৈ। তাৰপিছত আমাৰ লগত যায় তেওঁ লৈ যাম, গোটেইখিনি আমি যাম একেলগে। আৰু এইফালে আছে, আমি এতিয়া একেলগে যাম। তাৰপিছত এইখন হ'ল তেওঁলোকৰ দোকান, আৰু এখন দোকান আছে এইফালে মই দেখুৱাই দিছোঁ বাৰু। চ' গোটেইটা একেলগে যাম। আৰু ইয়াতে এতিয়া আমি বহি আছোঁ ধুনীয়াকৈ, খোজকাঢ়ি আহি আছোঁ। আৰু অলপ আগত গ'লে আমি মাতুৰ পৰা আমি যাব লাগিব ৰংঘৰলৈকে। ৰংঘৰটো ৰাস্তাৰ কাষতে হয়, মাত্ৰ ৰখা নাই। ৰংঘৰৰ পৰা ঘৰ যাব ধুনীয়াকৈ আহি আছোঁ। কেইটা নাহে বুলি গোটেই চাইছে, গতিকে আমি চোৱা নাই, গতিকে আমি আহি গৈছোঁ। আৰু এইফালে যে এখন নতুন তিনিচকীয়া হ'ব, বাট হেণ্ডেল আছে আৰু চিষ্টেম আছে, মানে বেলেগ এখন দেখিব ঘৰতে চলে। তিনিচকীয়া হেণ্ডেল ৰংঘৰ, পিছফালে আছে ৰংঘৰ। ভিতৰলৈ গৈ আছোঁ, প্ৰথমে টিকেট কাটিব লাগিব। তাৰপিছত গৈ আছোঁ ৰ'ব। টিকেট যাব লাগিব। ঘৰৰ ভিতৰতে পূৰা সোমাই আহিলোঁ। তালৈ বেকত চলিছোঁ ৰংঘৰ। বলক, এতিয়া আমি যাব লাগে ৰংঘৰৰ ভিতৰলৈ। আৰু টিকেটটো হ'ল আধা চিঙা। ৰংঘৰ ডান্স বুলি লিখা আছে। দিছ ইজ ৰংঘৰ, ৰংঘৰ যাব লাগে ভিতৰলৈকে। ৰংঘৰৰ পৰা ভিতৰলৈ সোমালোঁ। ৰংঘৰ আজিকালি কিবা ৰুম আছে, আৰু ঘৰত গৈ আছোঁ। চাওক, ৰংঘৰলৈ ওপৰলৈ উঠি আহিছোঁ। আৰু ইয়াতে মহাৰাজা ৰজাবিলাকে সেই কৰিছিল, ইয়াৰ ওপৰৰ পৰা বিহু চাই আছিল। এইবিলাক ৰুম, আৰু এইটো হৈছে ৰংঘৰ বাকৰি বুলি কৈছে। ইয়াতে বিয়াতে বিহু চিহু হৈছিল। ৰজা মহাৰাজাবিলাকে এনেকৈ ওপৰৰ পৰা চাই আছিল। আৰু এইবিলাক বহুত বেছি আগতে বনোৱা, এতিয়া অলপ বহুত ধুনীয়া হয়। এতিয়া এইবিলাক গিল লগাইছে, যেনিবা আগতে চাগে গিলটো নাছিলে। আৰু বহুত বেছি পৰিষ্কাৰ হয়, তলত দিছ একোৱে নাই। তাত পাতো পৰি থকা নাই, বহুত ধুনীয়া, সদায় পৰিষ্কাৰ হৈ থাকে বস্তুবিলাক। দিছ ইজ ৰংঘৰ। কিছু মনৰ আশা পূৰ্ণ হৈ গ'ল ইয়াত আহি, অন্যৰ মন আছিল আহিবলৈ, আহি গ'লোঁ। এইবিলাক হ'ল ঘৰৰ হৈছোঁ। ওপৰৰ পৰা গোটেই বাকৰিটোৰ ভিউ, আৰু গেট আছে তাতে হ'ল গেট। আৰু এনেকৈ গোটেই ৰাস্তাটো, আৰু এনেকৈ পূৰা একদম পূৰা ৰংঘৰৰ ওপৰ এইটো। তাতে ইয়াৰ পৰা বিহু চাইছিলে ৰজা মহাৰাজাবিলাকে। বহুত বেছি ধুনীয়া হয় জেগাটো। ধুনীয়া হয়। এতিয়া আৰু দেখিছোঁ
আৰু ফালে মই দুটা আছে আমি চাই লওঁ এইফালে দুটা মই দুটাক জুচ লগাই দিছে আমি বনাই থৈছে মই ৰখীয়া নেকি নাজানো আৰু এজনে একদম পুৰা মাছ চাছ মাৰি আছে ধুনীয়া হয় তলাতল ঘৰলৈ এতিয়া অগ্ৰ এখন চাই লওঁ তাৰপিছত আমি এতিয়া যাম তলাতল ঘৰলৈ যিহেতু একদম ঘৰলৈ গাড়ী যাব নালাগে খোজকাঢ়ি যাব পাৰি তাৰপিছত আমি এনেকৈ আহিলোঁ আৰু খোজকাঢ়ি যাম আৰু বেছি নহয় অলপমান বুলি কৈছে কি কৈছোঁ দেখিছোঁৱে তলাতল ঘৰৰ যিখন চাইনবোৰ্ড থাকে ন সেইখন চাইনবোৰ্ড দেখিছোঁ এনেকৈ আমি তিনিজনে আহি আছোঁ আৰু কিবা বাটত আইচক্ৰীম পালে খালোঁহেঁতেন এতিয়ালৈকে দেখাই নাই লাগিছিলে এইটো হ'ল তলাতল ঘৰৰ চাইনবোৰ্ড আৰু অলপমান আগেৰে যাব লাগিব এখন চাইনবোৰ্ড আৰু এই ডাঙৰ গছডালৰ তলেৰে যাব লাগিব বুলি কৈছে এনেকৈ তলাতল ঘৰ আহি পালোঁ আমি তলাতল ঘৰৰ মেইন গেটটো আৰু বেছি দূৰ নাই আৰু অলপমান আৰু 50 গছমান আছে গৈ আছোঁ চাৰিওফালে পূৰা গছ গছনি মানে প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াত আৰু এইটো হৈছে মেইন গেটটো গৈ আছোঁ আৰু বেছি নাই অকণমান ঘৰৰ লগতে একেলগে আছে এই গোলাকাৰ ঘৰবোৰ দিয়ে ন ঘৰটো গোটেই বুল থাকে এনেকুৱা দেখিছোঁ বাৰু এইটো হৈছে গোলাকাৰ ঘৰ গোটেই ৰুমবিলাক গোল গোল নেকি গম নাপাওঁ সেইটো এনেই দেখাত গোলাকাৰ আৰু এইটো হৈছে মেইন ঠাই তলাতল ঘৰ ভিতৰলৈ গৈ আছোঁ ঘৰৰ তলাতল ঘৰ এটা হ'ল শিৱসাগৰৰ তলাতল ঘৰ আৰু এইবিলাক ৰুম চাওকচোন গুহা গুহা টাইপ ৰুম ইয়াতে ইটাবিলাক বহুত সৰু সৰু আছিলে এনেকুৱা চেপেটা চেপেটা আৰু সৰু সৰু আছিলে ইটাবিলাক আৰু ইয়াৰ পৰা এইটো ভিউ বাহিৰৰ আৰু ওপৰৰ পৰা চাওক এইটো তলাতল ঘৰৰ ওপৰত আছোঁ হ'ল ইয়াতো বহুত বেছি ডাঙৰ হয় এফালে আৰু এইফালে গোটেইখিনি চাওক
বেলেগ বেলেগ ৰুম আৰু বহুত বেছি আগত আপোনাৰ আৰু এইটো ৰুম বহুত বেছি আন্ধাৰ হয় ৰুম আগতে আছিল নে কৈছোঁ নাজানো কিন্তু বহুত আন্ধাৰ হয় লাইট চাইট এতিয়াও দিয়া নাই লগত সেইবিলাক গোটেই পাক গোটেই আৰু সেইফালেও ৰুম আছে কেইটাত পুখুৰী আছে আৰু এইফালেও এটা ৰুম আছে আকৌ এইফালে আছে এইফালে এটা গুহা টাইপ আছে এইফালে যাব নোৱাৰি চাগে ঐ লাইভি লাইভি পৰবি এইফালে বহুত তল আছে বেলেগ ৰুম এইটো My God. কত তল আহি ঘূৰি বাকি আহিব পাৰি ফ্লাক্সটো জ্বলাই দিছে গুহাকেইটা চাগে একেটাই নেকি ইফালে এটা দেখিছোঁ এইফালে এটা গুহা আছে কিমান দূৰ যায় এইটো গম নাপাওঁ বাৰু এইটো এটা গুহা আৰু বেলেগত দেখা নাই এই ভালকৈ মাত তলতো উঠিছে আমি একদম তল ৰখাৰ ওপৰতো যাব পাৰি কিন্তু তলৰ ৰাস্তাতে বিচাৰি পোৱা নাই আগত চাই লওঁ বাৰু গুহা এটাহে বিচাৰি পাইছোঁ আৰু এটা গুহা বিচাৰি পোৱা নাই কি হয় জানো ক'ত আছে চাম বাৰু তথাপি চেষ্টা কৰি এইটো আমি সোমাইছিলোঁ তেতিয়া এই ওপৰত যোৱা ৰাস্তাটো মানুহ হৈ গৈছে সেই ওপৰত যোৱা ৰাস্তাটো মানুহ বস্তি ওপৰত কাম কৰি সেইকাৰণে মানুহ কৰি দিছে অলপ আগত আমি মঙলদৈতে মানে মঙলদৈ যাতে আছে ব্যৱস্থা পাতিলোঁ এতিয়া যাব লাগে আৰু পঢ়া বুলি কয় তলত থকা বুলি ক'লে কম আৰু ইফালে এইফালে আছে ইফালে এনেকৈ আহি আছোঁ ডাঙৰে কথা আকৌ গুৱাহাটী বিচাৰি নাপায় গড়গাঁও যায় এটাৰে আৰু এটা যায় দিচাঙো দীঘল আৰু ঘৰলৈ যাম এইটো আৰু এইটো পূৰা মেইন গেট ওলাই পেলাই ঘৰলৈ যাব লাগে আৰু ইমান দিন আগৰ বস্তু এটা বস্তু কিনি ল'লোঁ দেখুৱাইছোঁ কি কি ল'লোঁ এইবাৰ ৰুমত যাই দেখুৱাম এতিয়া তেনে দেখুৱাম এই সৰুকৈ ব্ৰেচলেট দুটা আৰু এই গণেশৰ মূৰ্তি এটা লৈ ল'লোঁ যাব লাগে